যোনটো কথা ক'বলৈ ওলাইছোঁ এইটো আমাৰ না কোনোবা তোমাৰ স্কুল লাইফত শিকাইছে না আমাৰ ক'ৰবাত কলেজ লাইফত শিকাইছে ঠিক আছে আমাৰ কাৰণে যাতে পইচা কেনেকৈ কাম কৰে আমাৰ কোনো স্কুল লাইফত কোনো স্কুলত বা কোনো কলেজত এই বিষয়ে কথাটো ক'তো পঢ়োৱা নহয় কাৰণ ফাইনেন্সিয়েল নলেজ কেনেকৈ গ্ৰ' কৰিব লাগে কেনেকৈ আমি পইচাখিনি মেনেজমেণ্ট কৰিব লাগে তাৰ পইচা কেনেকৈ আমি যাতে আমাৰ কাৰণে পইচা কাম কৰে কেনেকৈ আমি পইচা খটাব লাগে নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ বেলেগ এটা ভিডিঅ'লৈ যোনটো কথা ক'বলৈ ওলাইছোঁ এইটো আমাৰ না কোনোবা তোমাৰ স্কুল লাইফত শিকাইছে না আমাৰ ক'ৰবাত কলেজ লাইফত শিকাইছে ঠিক আছে আমাৰ এই কথাটো ক'তো নিশিকায় ঠিক আছে চ' এই কথাটো আমি কেতিয়া আমি অনুভৱ কৰিব পাৰোঁ কেতিয়া আমি শিকোঁ যেতিয়া আমি কলেজ লাইফৰ পৰা আমি একদম ডিগ্ৰী চিগ্ৰী লৈ যেতিয়া আমাৰ পঢ়া শুনা কমপ্লিট হৈ যায় তাৰপিছত যেতিয়া আমি কিবা কৰ্ম কৰিব যাওঁ ক'ৰবাত ৰাইট চ' সেইটো সময়ত কি পাওঁ আমি সেই শিক্ষাটো পাওঁ আৰু সেই শিক্ষাটো কি হৈছে তোমালোকে গেছ কৰিব পাৰিছা আৰু তোমালোকে থাম্বনেইলত দেখি গম পাইছে যে সেই শিক্ষাটো হৈছে কি পইচা ফাইনেন্সিয়েল নলেজ হয়নে চ' আমি কি পইচা কেনেকৈ মেনেজমেণ্ট কৰিব পাৰোঁ আমি পইচা যাতে আমাৰ কাৰণে যাতে পইচা কেনেকৈ কাম কৰে আমি যাতে এনেকুৱা কামত পইচা ফচাওঁ যোনটো কামত ফচোৱাৰ পিছত যাতে পইচাটো আমাৰ কাৰণে কাম কি সহায় কৰে ঠিক আছে চ' তেনেকুৱা আমাৰ কি পইচা নলেজটো নাথাকে ঠিক আছে ফাইনেন্সিয়েল নলেজটো নাথাকে ক'ব গ'লে মানি নলেজটো নাথাকে এক্সাম্পল ঠিক আছে এতিয়া আমি পইচা কেনেকৈনো ব্যৱহাৰ কৰিব লাগে আমি সেইটো কথা নাজানো হয় কি কাৰণে নাজানো কাৰণ আমাৰ কোনো স্কুল লাইফত কোনো স্কুলত বা কোনো কলেজত এই বিষয়ে কথাটো ক'তো পঢ়োৱা নহয় কাৰণ কি কাৰণে নহয় কাৰণ এইটো হৈছে যে যদি পঢ়াই দিয়া হয় তেতিয়াহ'লে কি হৈ যাব মানুহে কি ফাইনেন্সিয়েল নলেজ বা পইচা নলেজটো বুজি পাই যাব তাৰপিছত কি মানুহখন ধনী হৈ যাব সেইবুলি মানুহে বহুতে কি উলিওৱা নাই বিচাৰে মই যোনটো ভাবিছোঁ মোৰ পাৰ্চনেলি ঠিক আছে চ' সেইটো হ'ব নালাগে মোৰ হিচাপত কি একচুৱেলি ক'ব গ'লে স্কুল লাইফ হওক বা কলেজ লাইফ হওক তেনেকুৱা কিতাপ এখন ওলাব লাগে য'ত ফাইনেন্সিয়েল নলেজ কেনেকৈ গ্ৰ' কৰিব লাগে কেনেকৈ আমি পইচাখিনি মেনেজমেণ্ট কৰিব লাগে তাৰ পইচা কেনেকৈ আমি যাতে আমাৰ কাৰণে পইচা কাম কৰে কেনেকৈ আমি পইচা খটাব লাগে সেই তেনেকুৱা এখন সৰু কিতাপ থাকিব লাগিছিলে স্কুল হওক বা কলেজত হওক তেতিয়া কি হ'লহেঁতেন এতিয়া মই তোমাক সৰু এটা লজিক এটা উদাহৰণ দি তোমাক এই কথাটো ভালদৰে বুজাই দিম বুলি ভাবিছোঁ এতিয়া তোমালোকে দেখিছে স্কুল হওক বা কলেজ হওক তাৰ ওচৰত দোকান পোহৰ বহুত থাকে নাই স্কুলৰ ওচৰত হওক বা কলেজৰ ওচৰত হওক দোকান বহুত থাকে নাই থাকে হয়নে এতিয়া চোৱা স্কুলৰ ওচৰত যোনবোৰ দোকান থাকে সেইবোৰ চেল বহুত হয় নাই হয়নে নহয় তোমালোকে কমেণ্ট কৰি জনোৱা এতিয়া চোৱা স্কুলৰ ওচৰত কলেজৰ ওচৰত যোনবোৰ দোকান থাকে সেইটো তাত কি চেল বহুত হৈ যায় এতিয়া তুমি স্কুলৰ ওচৰত বা কলেজৰ ওচৰত তুমি যদি দেখি আছা দোকান এখন এতিয়া যদি দেখিছা দোকানখন এই কি বুলি কয় বাঁহেদি বনাই থোৱা আছে কিবা কিন্তু তোমাৰ যদি মাইণ্ডত আহি আছে ইনো কিমান টকা ইনকাম কৰিব সেইবোৰ যদি তুমি ভাবি আছা তুমি মনত যদি ভাবি আছা কম টকা ইনকাম কৰিব বিচাৰে সেইটো তুমি ৰং ভাবি আছা ঠিক আছে হয় দোকানখন বাঁহৰ হ'ব পাৰে কিন্তু স্কুলৰ ওচৰত আৰু কলেজৰ ওচৰত যোনখিনি দোকান আছে খুলি থোৱা সিহঁতৰ মাহিলী ইনকাম বহুত গম পাইছা সিহঁতৰ দিনৰ ইনকামে বহুত মাহিলীটো বহুত পাই যায় পইচা ঠিক আছে চ' কি কাৰণে পায় পইচাখিনি কাৰণ আমি স্কুল লাইফত আৰু কলেজ লাইফত আমি আজিলৈকে পইচা কেনেকৈ মেনেজমেণ্ট কৰিব লাগে সেইটো আমি শিক্ষা নাপালোৱে কোনো স্কুলত নিশিকায় কোনো কলেজত নিশিকায় কোনো ইউনিভাৰ্চিটিত নিশিকায় ক'তো নিশিকায় ৰাইট চ' সেইখিনি কি হৈ যায় লাষ্টত আমাৰ কাৰণে নিগেটিভ বনি যায় আৰু সিহঁতৰ কাৰণে কি হৈ যায় পজিটিভ হৈ যায় মানে কি ভাল হৈ যায় আমাৰ কাৰণে সেইটো মাইনাছ পইণ্টলৈ গুচি আহে আৰু সিহঁতৰ কাৰণে মানে কি যোনবোৰ স্কুলৰ ওচৰত বা কলেজৰ ওচৰত যোনবোৰ দোকান খুলিছে সিহঁতৰ কাৰণে কি হৈ যায় প্লাছ পইণ্ট বনি যায় এতিয়া এক্সাম্পল চাবা সাধাৰণ আজিকালি স্কুলৰ সৰু ল'ৰা ছোৱালী এটাই মিনিমাম ধৰি লোৱা 5, 6, 7, 8 ল'ৰা ছোৱালী এটাই মিনিমাম স্কুলত গ'লে 100 টকা এটা লৈ গুচি যায় হয়নে যদি ফাইনেন্সিয়েল নলেজটো এডুকেশ্যনৰ সেই চিষ্টেমটো থাকিলহেঁতেন কিতাপখন যদি থাকিলহেঁতেন পইচা মেনেজমেণ্ট কেনেকৈ কৰিব পাৰি তেতিয়াহ'লে কি হ'লহেঁতেন আৰু এতিয়া সেই কিতাপখন নাই যেন এতিয়া কি হৈছে তুমি চাবা এতিয়া আমাৰ 5, 6, 7 ল'ৰা ছোৱালী এটা কি কয় 100 টকা এটা লৈ গুচি যায় ঠিক আছে স্কুলত 100 টকাটো লৈ গৈ কি কয় লেজাৰ সময়ত ধুনীয়াকৈ কিবা কিবি খালে বন্ধু লগৰ ছোৱালী কাৰোবাক খোৱালে তেনেকৈ কি কৰিলে 100 টকা চফা ৰাইট চ' তাৰপিছত কি হৈ যায় আকৌ তাৰ পিছদিনা আনে পইচাটো হয় নাই চ' তেনেকৈ কি হৈ যায় সিহঁতে 10 পাছ কৰি মেট্ৰিক দি আৰম্ভত ক্লিয়াৰ কৰি দিয়ে ৰাইট কিন্তু তুমি নিজে এবাৰ ভাবি চোৱা বন্ধু বান্ধৱীসকল যদি এতিয়া সিহঁতেতো মেট্ৰিক পাছ কৰি ক্লিয়াৰ কৰিলে কিন্তু এতিয়া আকৌ কলেজত যাব য'ত আগতে স্কুলত 100 টকা হৈ গৈছিলে তাৰ গোটেই দিনটো খৰচ এতিয়া কলেজত যাওঁতেতো জানো 100 টকাত হ'ব নহয় সি কি কৰিলে 100 টকা বুলি 500 টকা 1000 টকা লৈ যাবলৈ কি কৰিলে ট্ৰাই কৰিলে মানে কি লৈ গৈ আছে কলেজত কাৰণ সিও ডাঙৰ হৈ গ'ল ন এতিয়া কলেজলৈ গৈছে বাইকখন লৈ এতিয়া বাইকখন তেল ভৰাব লাগিব এতিয়া কলেজত কিবা খাব লাগিব এনেকৈ খোৱাটো মেলে কি হৈ যায় য'ত স্কুলত 5, 6, 7 নিছিলে 100 টকা কলেজত যেতিয়া পাই গ'ল নিছে 500 টকা 1000 টকা ৰাইট এতিয়া কলেজতো সেইটো চিষ্টেমটো নাই এখন পঢ়োৱা মানে কি ফাইনেন্সিয়েল নলেজমেণ্ট কেনেকৈ আপডেট কৰিব পাৰি এখন না কিতাপ আছে না পইচা মেনেজমেণ্টৰ কিতাপ এখন আছে মানে পইচা মেনেজমেণ্ট আমি কেনেকৈ কৰিব পাৰোঁ তোমাক মই যোনটো কৈ আহিছোঁ না সেইখন কিতাপ আছে কলেজতো নাই স্কুলতো নাই চ' কি হৈ যায় য'ত স্কুলত 100 টকাত লৈ গ'লে
লৈ গৈ 100 টকা এদিনত উৰাই থৈ আহিছিলে কলেজত কি হৈ যায় 500 টকা আৰু 1000 টকা বনি যায় সেই 100 টকা বদলি হয় নাই তাৰপিছত কি হৈ যায় কলেজ পঢ়ি মেলি একদম ডিগ্ৰী চিগ্ৰী লৈ মেলি তাৰপিছত যেতিয়া জবলৈ যাব জব কৰিবলৈ চাকৰি এটা কৰিব যাব তাৰপিছত চাকৰি কৰাৰ পিছতে হেৰি গম পাই যে পইচা ঘটা মানে কি আচল পইচা ব্যৱহাৰটো কেনেকৈ কৰিব লাগে পইচা মেনেজমেণ্টটো তেতিয়া সিহঁতৰ মাইণ্ডত সোমাই আহে বুজি পায় যে আচলতে কি কৰিলোঁ আমি তেতিয়া একদম বহুত মানুহ এতিয়া পস্তাইছে যে যেতিয়া কলেজ চলেজ পঢ়ি মেলি ডিগ্ৰী লৈ লয় তাৰপিছত যেতিয়া সিহঁতি কৰ্ম কৰিব যায় তাৰপিছত যেতিয়া পইচা মেনেজমেণ্টৰ কথা পইচা আচল মানে লাফাটো পইচা কাহিনীটো আচল যেতিয়া বুজি পালে গম পাইছা নাই না সেইখিনি কথা জানো ক'ৰবাত স্কুলত শিকাব নিশিকায় ক'ৰবাত জানো তোমাৰ কলেজত শিকাব নিশিকায় সিহঁতি কেতিয়া ক'ত শিকিবা তুমি যেতিয়া কলেজত স্কুলৰ পৰা ডিগ্ৰী চিগ্ৰী লাভ কৰি যেতিয়া নিজৰ ফিল্ডত তুমি নিজৰ দমত কিবা কৰিব গৈছা এতিয়া ইনকাম কৰিব গৈছা তেতিয়াহে গম পাবা যে আচল পইচা খেলটো কি হৈ আছে চ' সেইটো টাইমলৈ কি হৈ যায় মানুহৰ বয়স পাৰ হৈ যায় লাষ্টত অনুভৱ কৰিব পাৰে ভুলটো এতিয়া শুধৰাই ল'ব নোৱাৰে কাৰণ বয়স গুচি গ'ল তেতিয়া বহুতখিনি মানুহে ভাবে মানে কি অনুভৱ কৰিছে যে সিহঁতি কলেজৰ লাইফত বা স্কুল লাইফত ইমানখিনি পইচা এনেই উৰাই দিলোঁ যদি আমি এতিয়া কামটো পালোঁ বাৰু চৰকাৰী চাকৰি কিন্তু যদি সেই মই কলেজ লাইফ স্কুল লাইফত যদি পইচা উৰোৱাতকৈ যদি মই অলপ বচাই দিলোঁ তেতিয়াহ'লে মোৰ এতিয়া তাকে দুগুণ পইচা থাকিলে হয় নাই এতিয়া বন্ধু বান্ধৱী মই তোমালোকে এইটো ক'ব বিচাৰিছোঁ যে ভিডিঅ'টো দীঘলৈ গৈছে চ' লাষ্ট বাট নট দ্য লিষ্ট একদম কম সময়ৰ ভিতৰতে বুজাই দিছোঁ যে চোৱা যদি ফাইনেন্সিয়েল এডুকেশ্যন স্কিল নলেজৰ যোনটো কোৰ্চ যদি থাকিলহেঁতেন বা পইচা মেনেজমেণ্ট কৰা পইচা কেনেকৈ আমি যাতে পইচা যাতে আমাৰ কাৰণে কাম কৰে আমি পইচাৰ কাৰণে কাম নকৰোঁ সেই কোৰ্চখন যদি থাকিলহেঁতেন তেনেকুৱা যদি কিতাপখন থাকিলহেঁতেন তেতিয়াহ'লে কি হৈ গ'লহেঁতেন আমাৰ স্কুল ল'ৰা ছোৱালী হওক বা কলেজ ল'ৰা ছোৱালী হওক সিহঁতি যোনটো পইচা এতিয়া এক্সাম্পল যোনটো স্কুল লোৱা পইচা লৈ গৈছিলে 100 টকা হয় নাই যদি কিতাপখন থাকিলহেঁতেন চ' স্কুলতো পঢ়োৱা হ'লহেঁতেন নহয় তেতিয়া সি কি কৰিলেহেঁতেন ল'ৰা ছোৱালীগালে স্কুলত গোটেইগাল প্ৰত্যেকটা ষ্টুডেণ্ট আৰু ল'ৰা ছোৱালী চবেই মিলি কি কৰিলেহেঁতেন যদি সি 100 টকা এটা আনিছে সি কি কৰিলেহেঁতেন নিজে 30-40 টকা এটা খালেহেঁতেন বাকী 50-60 টকাটো সি বচাই থ'লেহেঁতেন একাউণ্টত থ'লেহেঁতেন তেনেকৈ চাওঁতে কি হ'ল সেই পইচা বচাই থাকিলহেঁতেন তেনেকৈ চাওঁতে কি হৈ গ'ল সি স্কুলৰ পৰা 10 পাছ কৰালৈকে তাৰ নিজৰ পকেটত লাখ টকা সোমাই গ'লহেঁতেন তেনেকৈ নিজৰ ছেভিংছ কৰোঁতে বুজিছা আৰু সি কলেজ পঢ়ালৈকে কলেজত যেনেকৈ এতিয়া খৰচ কৰি আছে যদি সেই কলেজত সেই কোৰ্চটো থাকিলহেঁতেন তেতিয়া সেই কলেজত য'ত আগতে 100 টকা নিছিলে য'ত তেতিয়া 1000 টকা 500 টকা নিয়ে তাৰ পৰা সিহঁতি বচাই দিলেহেঁতেন পইচাটো কলেজ কমপ্লিট হোৱালৈকে পঢ়ি কলেজ ক্লিয়াৰ হোৱালৈকে তেতিয়ালৈকে কি হৈ গ'লহেঁতেন সিহঁতৰ ওচৰত লাখ টকাৰ ওপৰত থাকি গ'লহেঁতেন মিনিমাম 10-15 লাখৰ ওপৰত থাকি গ'লহেঁতেন যদি সেই কোৰ্চটো থাকিলহেঁতেন ঠিক আছে বন্ধু বান্ধৱীসকল এতিয়া কি কোৰ্চটো নাই সেইটো কাৰণে আমাৰ ডেকা বাসকলে কি কৰি থাকে য়ং জেনেৰেশ্যনসকলে কলেজত যাব পইচা এনেই আল্টু ফাল্টু কৰি থাকিব লাষ্টত কি বুজি পাই যাব ন যেতিয়া জব কৰাৰ পিছত পইচা খেলটো কি হৈ আছে কিন্তু বুজি পোৱাৰ পিছতো কি হৈ যাব সময়টো গুচি গ'ল যদি সেইটো আগতে গম পালেহেঁতেন তেতিয়াতো সি তাৰ লাভটো ভাল থাকিলহেঁতেন ন হয় নাই চ' কথাটো এইটোৱে সময়ৰ গতিটো কেতিয়া ৰখি নাথাকে ন সময়টো ঘূৰি থাকিব গৈ থাকিব ৰাইট চ' এটা কথা এইটোকে যিমানে কোটি টকা মানুহ নাথাকক কিয় পৃথিৱীখনত যিমানে ধনী মানুহ নাথাকক কিয় এতিয়া অকল এটা কথাই জানে এতিয়া এটা কথাই কয় যে আমি যিমানে ধনী নহৈছোঁ কিয় পৃথিৱীৰ ভিতৰত ধনী নহওঁ কিয় কিন্তু আমিতো কেতিয়াও সময়ক কিনিব পৰা নাই সময়টো তাকেও ধনী কিমতি ঠিক আছে সময় খেলটো ঠিক আছে চ' বন্ধু বান্ধৱীসকল তোমালোকে এই ভিডিঅ'টি তোমালোকে কি বুজি পালে তোমালোকে মোক কমেণ্টত কমেণ্ট কৰি জনোৱা আৰু মই পাৰ্চনেলি ভাবোঁ যে এনেকুৱা ফাইনেন্সিয়েল এডুকেশ্যনৰ এখন কিতাপ আৰু মেইন পইচা নলেজমেণ্ট হয় নাই মানি নলেজমেণ্ট মানিক কেনেকৈ আমি পইচা কেনেকৈ যাতে পইচা আমাৰ কাৰণে কাম কৰে আমি পইচাৰ কাৰণে কাম নকৰোঁ যাতে সেই তেনেকুৱা ছিষ্টেমটো যাতে আমি কেনেকৈ বনাব পাৰোঁ সেই পইচাক যাতে আমি কেনেকৈ ব্যৱহাৰ কৰিলে পইচাই আমাৰ কাৰণে কাম কৰিব সেই তেনেকুৱা এখন কিতাপ থাকিব লাগিছিলে কোৰ্চ থাকিব লাগিছিলে তেতিয়াহ'লে মই গেৰেণ্টি দিব পাৰোঁ আমাৰ যোনবোৰ নতুন ল'ৰা ছোৱালী এতিয়া জন্ম হৈ আহিছে আৰু ভৱিষ্যতত আমাৰ দেশৰ যোনবোৰ য়ং জেনেৰেশ্যন বনিব ডেকাসকল বাসকল ভণ্টিসকল বনিব ৰাইট চ' তেতিয়া সিহঁতি বহুত ধুনীয়াকৈ যদি স্কুলৰ পৰা বা কলেজৰ পৰা যদি সেই শিক্ষাটো বা সেই কিতাপখন যদি পাই গ'লহেঁতেন তেতিয়াহ'লে কি হৈ গ'লহেঁতেন সিহঁতি স্কুল লাইফ কমপ্লিট কৰা বা কলেজ লাইফ কমপ্লিট কৰালৈকে সিহঁতি নিজৰ দমত নিজে কিবা এটা খাৰা কৰি দিব পাৰিলে নিজৰ আত্মবিশ্বাসত নিজৰ এটা কি যেনেকৈ আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰেও কৈ আছে যে গোটেই দেশখনক কৈ আছে যাতে আত্মনিৰ্ভৰশীল বনিয়ে যাতে নিজৰ দমত কিবা এটা কৰিব পাৰে ৰাইট চ' কি হৈ গ'লহেঁতেন তেতিয়া প্ৰত্যেকখিনি ল'ৰা ছোৱালীয়ে নিজৰ দমত কিবা এটা নহয় কিবা এটা বিজনেছত লাগি থাকিব পাৰিলেহেঁতেন কাৰণ সিহঁতি ফাৰ্ষ্টত নলেজটো পাই গ'ল কিতাপখনৰ যোগেদি যাতে পইচাক আমি যাতে কেনেকৈ পইচা মানে আচল খেলটো কি যাতে আমি যাতে পইচা কাৰণে কাম কৰিব নালাগে পইচা যাতে আমাৰ কাৰণে কাম কৰে ৰাইট চ' সেইখিনি কথা চব বুজি গ'ল সেই কিতাপখনত তেতিয়া কি কৰিলে এতিয়া যেনেকৈ বৰ্তমান হৈ আছে এতিয়া কলেজত গ'লে 500 টকা লৈ গ'লে বা 1000 টকা লৈ গ'লে 1 ছেকেণ্ডত মানে কি এদিনত উৰাই খতম কৰি আহে ঠিক আছে তাৰপিছত নেক্সট দিনা আকৌ বেলেগ পইচা হয় নাই চ' তেনেকুৱা হৈ নাথাকিলহেঁতেন আৰু তেনেকুৱা আমাৰ কি এতিয়া বৰ্তমান এনেকুৱা হৈ থকাৰ কাৰণে আমাৰ ইণ্ডিয়াখন হওক বা অসমখন হওক কি হৈ গৈছে আমাৰ বেৰোজগাৰ বাঢ়ি গৈ আছে হয় নাই আমাৰ কোনো চাকৰিত বা কিবা ইমান পোৱা নাই এতিয়া এটা কথা এনেকুৱাই যে চোৱা
চাকৰিও এটা লিমিট থাকে ৰাইট এতিয়া যোনখিনি মানুহে চাকৰি কৰি আছে সিহঁতি ৰিটায়াৰমেণ্ট হ'ব লাগিব তাৰপিছত আকৌ নতুন জব ওলাব হয়নে এতিয়া কথাটো এইটো নহয়নে তুমি যদি গোটেই দেশৰ মানুহে যদি চাকৰি কৰিব বিচাৰিছে এক্সাম্পল গোটেই দেশখনৰ মানুহে যদি চাকৰি কৰিব বিচাৰিছে তেতিয়াহ'লে চাকৰি যদি গোটেই দেশখনৰ মানুহে কৰে তেতিয়াহ'লে হেৰি চেলেৰি তোমাক কোনে দিব গোটেই দেশখনৰ মানুহে যদি চাকৰি কৰিব বিচাৰে চেলেৰি কোনে দিব কথা তেনেকুৱা এটা থাকে ন চ' বন্ধু বান্ধৱীসকল জবৰ পিছত নহয় তুমি এনেকুৱা বনা যাতে জব তুমি 10-20 জনৰ মানুহক দিব পাৰা ৰাইট চ' বন্ধু বান্ধৱীসকল আজি ভিডিঅ' চাই কেনে পালে ক'বা যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু লাষ্ট বাট নট দ্য লিষ্ট এইটো কথা ক'বলৈ ওলাইছোঁ তোমালোকে আজি কাহিনীটো কি বুজি পালা তোমালোকে কমেণ্টত কমেণ্ট কৰি জনোৱা আৰু তোমালোকে বিচৰানে এইটো এনেকুৱা এখন কিতাপ থাকিব লাগে নে নালাগে যদি তোমালোকে বিচৰা তেতিয়া কমেণ্টত কমেণ্ট কৰি কোৱা যে এনেকুৱা এখন কিতাপ থাকিব লাগে যাতে পইচা নলেজমেণ্টটো পইচা ফাইনেন্সিয়েল এডুকেশ্যনটো যাতে আমি কেনেকৈ মানে শিকিব পাৰোঁ কি কৰিব পাৰোঁ ন এইটো এখন যদি কিতাপ হ'লহেঁতেন তেতিয়াহ'লে বহুত ভাল হ'লহেঁতেন ৰাইট চ' তোমালোকে যদি বিচাৰা কমেণ্টত কমেণ্ট কৰি জনোৱা চ' এয়াই থেংক ইউ ছ' মাছ উইচ ইউ ৱেল এণ্ড টেক কেয়াৰ